হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে। আজি যাবলৈ ওলাইছোঁ মামাহঁতৰ ঘৰলৈ আৰু বহুত দিনৰ পৰা যোৱাও নাছিলোঁ, গতিকে সেইবাবে। আৰু এইপিনে মোৰ গোটেইখিনি ওলোৱা হোৱা দেখিহে গাড়ী ধোৱাত লাগিছে। ইমান টাইমেদি এনেই আছিলে। মোৰ যেতিয়া ওলোৱা হ'ল, মই হেলমেট বেগ লৈ ৰখি আছোঁ এতিয়া। কেতিয়া হ'ব। তাৰপিছত আহিলোঁ দিয়ক গাড়ী চাড়ী ধুই। এইপিনে আকৌ আমাৰ এখেতে আজি হেলমেট লোৱা নাই, কিন্তু মই লৈছোঁ। ইমান ৰ'দত মূৰ বিষাব যে। আমাৰ চালিয়া পূৰা চশমা মাৰি লৈছে দেই। আহোঁতে হেলমেটটো তাকে পিন্ধিবলৈ দিম। এতিয়া পিছে ময়ে পিন্ধিছোঁ। এতিয়া আমি গৈ আছোঁ। আজি পিছে বেলেগ এটা ৰাস্তাৰেহে গৈছোঁ। আজি যোনফালে আমি সদায় যাওঁ সেইটো ৰাস্তাৰে যোৱা নাই। মই আধা ৰাস্তা চিনি নাপাওঁ ইয়াৰে, আৰু আধা ৰাস্তাহে চিনি পাওঁ। বৰ্তমান এইখিনিলৈকে মই চিনি নাপাওঁৱেই। গাঁওখনৰ নাম কি একোৱে নাজানো। খালি বড়ো মানুহ দেখিছোঁ আৰু সেয়েই। ৰাস্তাটো পিছে বেয়া নহয়। মই আকৌ ঘৰৰ পৰা আহোঁতেই কৈ আহিছোঁ, মই যোনফালে ভাল ৰাস্তা সেইপিনেহে যাম, আৰু যোনফালে বেয়া সেইপিনে নাযাওঁ। আজিকালিনো কোনফালে ইমান ভাল ৰাস্তা পোৱা যায়। তথাপিও পৰিৱেশটো ভালেই লাগিছে, কিন্তু আধা ৰাস্তাহে বেয়া হ'লগৈ লাষ্টত গৈ। এইখিনিলৈকে ভালেই, ধুনীয়া মুকলি আকাশ আৰু ঘৰ আছে কাষে কাষে, ধুনীয়া তামোলৰ বাগান আছে, আৰু ৰাস্তাটো ধুনীয়া পকী কৰি থৈছে। আৰু মই যেতিয়া বাইকত উঠি কেমেৰা কৰি যাই থাকোঁ ন, তেতিয়া মানুহবিলাকে ইমান ঘূৰি ঘূৰি চায়, কিয়নো নাজানো দেই। ৰিয়েকশ্যনে বেলেগ আহিছে কিন্তু ভালো লাগে দিয়কচোন, আৰু লাজো লাগে। তাৰপিছতে আমি পকী ৰাস্তা পাৰ হৈ এটা পথৰুৱা ৰাস্তাৰে গ'লোঁ। তাৰপিছতে আমি আহিলোঁ এইপিনে পহুৰাবাৰী বুলি কয় এইখিনি। আগতে মই ইয়াৰে LP স্কুলত পঢ়িছিলোঁ, আৰু মোৰ এয়া LP স্কুলখন। সৰুতে মই য'ত পঢ়িছিলোঁ, ক্লাছ 2ৰ পৰা পঢ়িছিলোঁ ইয়াতেই। ধুনীয়া লাগিছে। আগতে এনেকুৱা নাছিলে, এতিয়া বঢ়িয়া হৈছে, পৰিৱৰ্তনো হৈছে। তাৰপিছতে আমি আহি পাই গ'লোহি মামাহঁতৰ গাঁও। আৰু এইপিনে বিয়া হোৱাৰ পৰা মই অহাই নাছিলোঁ। আজি প্ৰথমবাৰ আহিছোঁ দেই। আমাৰ অহা পিছে আজি দিন নাছিলে। মাহীয়ে আহিম বুলি কোৱা বাবে আমি আহিছিলোঁ, কিন্তু আমিহে অহা হ'ল, মাহীয়ে নাহিলে। আৰু এই আমাৰ মামাহঁতৰ ঘৰ পাই গ'লোহি। এইপিনে মামাহঁতৰ আগৰ পুৰণি ঘৰবোৰ ভাঙি আছে আৰু নতুন ঘৰ বনাই আছে। এইপিনে বাটতে শিল বালি পেলাই থৈ দিছে, কাৰণ এইপিনে গাড়ী সোমাব নোৱাৰি যে বেৰ দি ল'লে। তাৰপিছতে আহি পায়ে মই ফ্ৰিজৰ পানী মাৰিছোঁ। ইমান ঠাণ্ডা, কিমান যে ভাল লাগিছে নাজানো আৰু দেই কি হয়। এইপিনে ঘৰ বনাই আছে, আধা আধি হ'লেই বাৰু। এতিয়া পানী বটল খাইহে লৈছোঁ, নাজানো কি হয়, মাত চাত ভাঙি থাকিবও পাৰে। এইপিনে আছে ভগৱানৰ ফটো, এইপিনে আমাৰ ককা আইতাৰো ফটো আছে, মনৰ কিবা কিবি থোৱা বস্তু আছে। আৰু এইপিনে চুইচ বৰ্ডৰ ওচৰতে ফ্ৰিজটো ৰাখি থৈছে, যাতে লাইন পাবলৈ সহজ হয়। তাৰপিছতে আমি চাহ পানী খালোঁ বাৰু। এতিয়া আম চকলাই আছোঁ। মই মানে ঘৰৰ পৰাই আম লৈ আনিছিলোঁ। মামীয়ে হেনো খায়। মই সুধিছিলোঁ আম খাবা নেকি? তাৰপিছতে খাওঁ বুলি কোৱা কাৰণে লৈ আনিলোঁ। আৰু এইপিনে মই বাকলি গুচাই আছোঁ, ধুনীয়াকৈ ৰুকনিৰে ৰুকি খাম। আৰু কেইটামান বেছিকৈ আনিছোঁ বাৰু, আচাৰো কৰিব পাৰিব, কাৰণ মামীহঁতৰ আম গছ গোটেই কাটি পেলোৱা হৈছে। আৰু এইপিনে ভিনিয়েক আৰু খুলখালীয়ে টিভি চাই আছে। আৰু পিনে মোক ভিডিঅ' কৰি দিবাচোন বুলি কোৱা দেখি ভিডিঅ' কৰি দিছে। এফালে টিভি চাই চাই বাকলি গুচাই আছোঁ, আৰু এইপিনে বাকলি গুচোৱা হৈ গ'ল। এতিয়া ৰুকনিৰে ৰুকি ল'ম। তাৰপিছত ধুনীয়াকৈ জলকীয়া, নিমখ, চেনি সানি ধুনীয়াকৈ খাম। টেঙা মিঠা জিভাৰ পানী পৰি গৈছে দেই। আৰু এইপিনে মনুৱে নোহোৱাতে কাষতে বহি ল'লে। আমি গ'লে মানে মনুৰ মানে একেবাৰে গাত তত নাইকিয়া হৈ যায়, আৰু আমি গ'লে মানে ইমান যে ভাল পায়। বিশেষকৈ সি আমাক বেছিকৈ ভাল পায়, আৰু বেলেগক ইমান এটা ভাল নাপায়। আৰু এইপিনে আমাৰ আম দুখন, মই মানে যোনখন কাঁহীত ৰুকি আছিলোঁ সেইখন কাঁহীতে লৈ লৈছোঁ। আৰু এইপিনে গোট এটাও লৈ লৈছোঁ।
বাকীখিনি কলপাতত দিছোঁ যোনে যোনে খায়। তাৰপিছতে মই অৱশেষত কাঁহীতে খালোঁ। আম টেঙা খাই হোৱাৰ পিছত আৰু এইপিনে আমি ভাত খাবলৈ বহিলোঁ। এইপিনে বনাইছে গাহৰি মাংসৰ লগত মেষ্টা শাক, আৰু এইপিনে ভেন্দি ভাজি, আৰু এইপিনে গাহৰি মাংস আৰু আলু ফ্ৰাই, মানে ধুনীয়াকৈ গ্ৰেভি টাইপৰ বনাইছে। আৰু এইপিনে মামাহঁতৰ হাজিৰাও লগাই আছে, হাজিৰা আহিছে 3জন, এওঁলোককে প্ৰথমে দিলে, তাৰপিছতে আমি খালোঁ। আৰু এইপিনে বোলে মামী কেমেৰাত উঠাব নালাগে, সেইকাৰণে মুখখন ঢাকি লৈছে। এইপিনে আইতাৰ ৰুমটো আজি ভাঙি দিলে। আগতে মানে আইতা আৰু মোৰ ৰুম আছিলে এইটো। মই মানে মামাহঁতৰ ঘৰতে থাকি ডাঙৰ দীঘল হৈছোঁ। আৰু যোৱাকালি মামাহঁতৰ ঘৰত গৈ মোৰ ফ্ৰিজৰ পানী খোৱাত আজি অলপ চৰ্দি টাইপৰ হৈ গ'ল, আৰু মোৰ চুৰ বিষ, মানে ধূলি মাকতি। আৰু এইপিনে মামাহঁতৰ ফুলো আছে বাটৰ নঙলাতে ধুনীয়াকৈ। এইপিনে শিল বালি পেলাই থৈ দিছে ৰাস্তাতে। আৰু মামাহঁতৰ ঘৰত গ'লে এটাই প্ৰব্লেম পাওঁ, একেবাৰে নেট নাপায়, মানে না ভালকৈ এটা ৰীল বনাব পাৰোঁ না কি বনাব পাৰোঁ। আৰু মুনুৱে, মই আৰু ভিনিয়েকে মেলি আমি বাটতে আছিলোঁ, আৰু এইপিনে এজনী পাগলীজনী খেলি আছিলে। মই গ'লে মানে বহুত ফূৰ্তি কৰি থাকে, কিন্তু কি ক'বা আৰু বিধিৰ লিখনি, যি দিনত যি হ'বলগীয়া আছিলে সেয়াতো হ'বই ন। আৰু এইপিনে আমাৰ ককাৰ ফটোখন, আজি ঘৰটো ভাঙি দিলে যে সেইবাবে ধূলি হৈ আছিলে, মই ধুনীয়াকৈ মুচি কাচি চাফা কৰি দিছোঁ। আৰু এইপিনে আমাৰ ওচৰৰে লগালগি ঘৰৰ আইতাহঁতৰ ধুনীয়াকৈ বাটৰ নঙলাতে ফুল ফুলি আছে। পিছে নামটোহে নাজানো দেই, কি বাৰু হয় কমেণ্ট কৰি ক'বচোন। আৰু এইপিনে চাওক, মই গিলাচ পৰি বুঢ়া আঙুলিটোত কাটি ল'লোঁ। আৰু ভিডিঅ' কৰি থাকোঁতে এইয়া মোৰ মুখত চুমা দিবলৈ আহিছিলে, গ'লগেনে স্বৰ্গলে। তাৰপিছতে এইয়া আমাৰ পেটলা মামাই বোলে আমাৰ গাড়ীখন এবাৰ চলাই চাই, চাজিছে কিন্তু ন। পিছপিনে কিন্তু মুনুও উঠি লৈছে, গাড়ীখনৰো যে ইমান ওজন, ঠেলিবই নোৱাৰি অকলে। আৰু এইপিনে বাপেক জীয়েক ঘূৰি ফুৰি আহিলে, ধুনীয়া লাগিছে, চাজিছে বুলি কৈছোঁ। আৰু আমি এনেকৈ ফূৰ্তি ফাৰ্তি কৰি থাকোঁতে এয়া মুনুৰ কি হৈ গ'ল চাওক না, গৰম চাহ গাতে পেলাই লৈছে, দেখিয়ে জীৱটো উৰি গৈছিলে। তাৰপিছত লগে লগে আমি মেডিকেল লৈ যাবলৈ ক'লোঁ মামাক। তাৰপিছত মামা আৰু মামী মেডিকেল গ'লগৈ। অকণমান পিছতে ময়ো কাপোৰ কানি চেঞ্জ কৰি একো মোৰ চুৰ নুশুনীয়াকৈ আহি গ'লোঁ, মুনুক লগত আহোঁ বুলি কাৰণে। তাৰপিছতে এইপিনে ৰেল গেটটো পৰি দিব লাগেনে আমি আহি পাওঁতেহে, কি যে হ'ব, মানে আধা ঘণ্টাৰো ওপৰত 40 মিনিটমান কিজানি হৈছে, আৰু ইমান জাম, এনেকৈ ৰখিবলগীয়া হৈছে। তাৰপিছতে আমি যাই পোৱা মানে মুনুহঁতৰ বেণ্ডেজ পাতি কৰোৱা হৈ গ'ল। এইপিনে বেছিৰটোক কাপোৰো পিন্ধি আনিব পৰা নাই, এনেকৈ স্কাৰ্ফেৰে ওলাই আনিছে। তাৰপিছত আমি সিহঁতক ঘৰলৈ পঠাই দি আমি ঘৰলৈ আহিলোঁ। আজিৰ ব্লগটো ইমানতে সামৰিছোঁ দিয়ক, লগ পাম নেক্সট ব্লগত। বাই বাই গাইজ।